গোটটো পোৱাৰ কাৰণে আমি সকলোৱে আনন্দিত হৈছোঁ। আজি আজি বাৰ্থডে না, সেইকাৰণে আমি চবেই গোট খাইছোঁ আৰু মই ঈশ্বৰৰ বাক্য ক'বলৈ গৈছোঁ। আপোনালোকে সকলোৱে শুনিব বুলি মই কিছুমান কথাৰ পাঠ কৰি পিছে ছয়বিলাক 1:15 পাঠ কৰিম। এই সন্তানবিলাক প্ৰভু তোমাৰ পিতৃ মাতৃৰ আজ্ঞাধীন হোৱা, কিয়নো এয়ে উচিত। নিজৰ পিতৃ মাতৃক সন্মান কৰা, তেহে তোমাৰ কল্যাণ হ'ব আৰু দেশত বিজয়ী হ'ব। অংগীকাৰযুক্ত প্ৰথম আজ্ঞা এই, আৰু সেই প্ৰভু পিতৃবিলাকৰ ভালকে নিজ নিজ সন্তানবিলাকক খং নকৰিবা, কিন্তু প্ৰভু শিক্ষা আৰু চেতনাৰে তেওঁক বিলাকক প্ৰতিপালন কৰা। ইয়াত ইমান সুন্দৰকৈ কৈছে না, সেই সন্তানসকলক কৈছে, আমাক কৈছে না, আমি ঈশ্বৰৰ সন্তান হয় না, সেইকাৰণে আমি ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিব লাগিব। আৰু আমাৰ পিতৃ মাতৃ আছে না, আমাৰ পিতৃ মাতৃ আমাৰ যিবোৰ কথা কয় না, আমাক যিবোৰ শিক্ষা দিয়ে, পিতৃ মাতৃ কেতিয়াও আমাক বেয়া শিক্ষা নিদিয়ে না, আমাক ভাল শিক্ষা দিয়ে। সেইকাৰণে আমি পিতৃ মাতৃৰ কথা শুনিব লাগিব। আৰু আগন্তুক জীৱনবিলাকত যেন আমি এনেকৈ যেন পিতৃ মাতৃৰ শিক্ষাবিলাক গ্ৰহণ কৰি না, আগন্তুক জীৱনবিলাকত না আমি ভাল শিক্ষা গ্ৰহণ কৰি না, ভৱিষ্যত আমি আগবাঢ়ি যাব পাৰিম না। আৰু ইয়াতে কৈছে, আৰু নিজৰ সন্তানবিলাকক না, পিতৃ মাতৃবিলাকক কৈছে খং নুতুলাব কৈছে না, তেওঁলোকক না ঈশ্বৰৰ বাক্যৰ যোগেদি না তেওঁলোকক কি কৈছে প্ৰতিপালন কৰিব কৈছে। সেইকাৰণে আমি নিজৰ সন্তানবিলাকক ভাল শিক্ষা, ঈশ্বৰৰ কথাৰে আমি নিজৰ সন্তানবিলাকক ভাল শিক্ষা দিব লাগে আৰু ভাল পথত আগুৱাই যাবলৈ চাব লাগে আমি না। আজি এই বাৰ্থডেৰ উপলক্ষে মই ইমানেই ঈশ্বৰৰ বাক্য কৈ সামৰণি মাৰিছোঁ। আৰু এই মুহূৰ্তত আমি কেণ্ডেল ছাৰ্ভিচলৈ যাম। আমাৰ মুখে গৰম লাগিছে। ভাত চব্জি বনাই আছে। Happy birthday to you. Happy birthday to you. Happy birthday to you. পিছত খাবি নেকি? প্ৰাৰ্থনা কৰি ল'ব লাগিব। অঁ ঠিক আছে। এই ৰ কৰি ল। ধন্যবাদ আপনি আশীর্বাদ করে অনেক সমস্যাবোৰ আহিলে সমস্যাবোৰ দূৰ কৰিব পাৰিব। কি নজনাকৈ পাব আজি যি পাব যি 6 বছৰ হৈ গৈছে পাব, এই 6 বছৰ বাৰু যি ভাবে কৰি দিছে পাব, আপুনি আশীৰ্বাদ কৰিব। প্ৰত্যেক পূজাত আপুনি এটা আগত আগুৱাই যাব পাৰিব। আশীৰ্বাদ কৰিছে আপোনাৰ যিগতে পাৰিব এই কৰিব আপুনি আপোনাক আশীৰ্বাদ কৰিব। আপোনাৰ নজনাকৈ ভুল কৰিছে বুলি ক্ষমা কৰিব পাৰিব। সেইটো হিচাপ কৰিব। যি মাতৃ পিতৃৰ লগত পাৰিব, মাতৃ পিতৃৰ আমাৰ হিচাপ কৰিব আমি পালন কৰি যাব পাৰিব। আশীৰ্বাদ কৰা জীৱনত কৰিব সমস্যাবোৰ কৰিব দূৰ কৰিব পাৰিব। পিতৃ হিচাপে যিবোৰ বেমাৰ আজাৰ আহিবলৈ আছে কৰিব, বেমাৰ আজাৰ দূৰ কৰিব পাৰিব। মই আশা কৰিছোঁ যে প্ৰভু আপুনি নিশ্চয় তাক কৰিব পাৰিব। এই প্ৰাৰ্থনা কৰিব প্ৰভু যীশুৰ নামত খুজিলোঁ। তেল লগাব লাগে ন, কেক কাটিব নালাগিছিলে প্ৰথম। একো নাই ন, তেলটো লগাব লাগে। তোমাৰ আশীৰ্বাদৰ তেল কৰে এইটোৱে আশীৰ্বাদ।
এতিয়া খুৰা এটা অলপ অলপ সবাই সবাই গৰম মানুহ হয় নিজে নিজে খুৱাই দে ততে দে খুৱাই দে ততে নিজে খোৱা লাইন লাইন লাগ যে খোৱা দে আহিম কাক খাওঁ যা অলপমান খুৱাই দিবি যা এইয়া খুৱাই দে ছোৱালী নিজে কাৰ অলপ ডাঙৰ ডাঙৰ কাৰ একো নাই নে কাৰ এইটো খাবলৈহে কাটিছে বৰমাক দিলি নাই বৰমাক খোৱালি নাই লগাবি দেই হেপী বাৰ্থডে তাৰ অকণ পুৰা কৰি দিলে তাৰ আশা এটা আছিলে গৈয়ে আছিলে লাষ্টত পেহী আহিব লাষ্টত পেহী আছে খা তই নিজে খাই দে তোমাৰটো পেহী খুৱাই দে আৰু পেহী খুৱাই দে অলপমান পেহী দে পেহীক অলপ খুৱাই দে কাটি দে অকমান দিবি এইটো